সুকন্যা ফুকনে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই এনাই ঘৰত আছোঁ। আজি মই আপোনালোকক দেখাম হাতীগড় গাঁওখন। আৰু মোৰ এনাই ঘৰ হৈছে ডিব্ৰুগড় জিলাৰ খোৱাং হেঞ্চৰ পুখুৰীত। আৰু হেঞ্চৰ পুখুৰীৰে এখন গাঁও হয় হাতীগড় গাঁও। আজি মই গাঁওখন দেখাম, অলপকৈ হ'লেও দেখাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। এই গেটখন হ'ল হাতীগড় নামঘৰৰ গেট হয়। ব'লকচোন ভিতৰলৈ যাওঁ, গৈ থাকোঁ। অলপ যাব লাগিব, তেতিয়াহে আমি নামঘৰ পামগৈ। নামঘৰৰ ওচৰতে এইটো হৈছে অংগনবাদী। ইয়াত লিখা আছে এইটো হৈছে প্ৰেক্ষাগৃহ। ব'লক ভিতৰলৈ যাওঁ। এইটোৱে হৈছে হাতীগড় নামঘৰটো। আৰু আমি ইয়াত ভিতৰত সোমাব নোৱাৰিম, কাৰণ আমাৰ ওচৰত চাবি নাই, তলা লগোৱা আছে যিহেতু। আৰু নামঘৰৰ ওচৰতে এখন ডাঙৰ পথাৰ আছে। এইখন হ'ল ডাঙৰ পথাৰ, দেখিবলৈ পাইছে আপোনালোকে। আৰু এইটো হ'ল নামঘৰৰ মণিকূট। আৰু এইফালে টিউবৱেল এটা আছে। এইবিলাক এনেকেই আছে। এই মোৰ লগৰ হয়। নামঘৰৰ পৰা আমি আহি আছোঁ এতিয়া। ব'লক যাওঁ আৰু চাওঁগৈ কি আছে। এইখন গেটখন পাইছোঁহি আৰু। এইটো গলিয়েদি অন্য এখন গাঁৱলৈ যাব পাৰি। ব'লক আগলৈ যাওঁ। মই শুনিবলৈ পোৱা মতে এই জেগাডোখৰ যে আপোনালোকে দেখিছে, ইয়াত এটা ডাঙৰ পুখুৰী আছিলে। এতিয়া নাই বাৰু, পুখুৰীটো পুতি দিয়া হ'ল।
আৰু গাঁওখনৰ নাম হাতীগড় এইকাৰণেই ৰখা হৈছিলে, ইয়াত আগতে থকা পুখুৰীটোৱেদি হাতী ধৰা হৈছিলে, বহুত হাতী আছিলে, চ' সেইকাৰণে হাতীগড় ৰখা হৈছিলে গাঁওখনৰ নাম। আৰু ওচৰতে এখন ফিল্ড আছে, বাগানো আছে। তাৰপাছত এই ফিল্ডখনতে আমাৰ গাঁৱৰ ডেকা ল'ৰাবিলাকে ফুটবল খেলে। এইখন হ'ল ফিল্ডখন। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোঁ নতুন সপোন, কোনে জুমি চাই জুৰিত দাপোন, ফুলৰ পাতৰ হাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। অলপ গাবলৈ চেষ্টা কৰিলোঁ, ভুল হ'লে ক্ষমা কৰিব। সঁচাকৈ এই গাঁওখন মোৰ খুবেই আপোন। সৰুৰে পৰা ইয়াতে ডাঙৰ দীঘল হৈছোঁ। মই এনাই ঘৰতে থাকি পঢ়া শুনা কৰিছোঁ যিহেতু সৰুৰে পৰা। বহুত আপোন মোৰ এই গাঁওখন। ব'লক আগলৈ যাওঁ। এইখন হৈছে হাতীগড় স্কুল। মই সৰুতে ইয়াতে পঢ়িছিলোঁ, ইয়াতে পঢ়ি শুনি ডাঙৰ দীঘল হৈছোঁ। ইয়াৰ পৰাই শিক্ষা লাভ কৰিছোঁ। শিক্ষাগুৰুসকল খুবেই মৰমৰ আছিলে, পাহৰিব নোৱাৰোঁ কেতিয়াও তেখেতলোকক। তেখেতলোকে যি পাঠদান কৰাইছিলে, যি মৰমেৰে বুজাইছিলে, সেইখিনি সদায় মনত থাকিব, সেইখিনি কেতিয়াও পাহৰিব নোৱাৰোঁ। যিমান পাৰোঁ বাহিৰৰ পৰাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ক্লাছ 2ৰ পৰা ইয়াত ক্লাছ 10লৈকে আছে। মই ক্লাছ 8লৈকে ইয়াত পঢ়িছিলোঁ। এইডোখৰ হ'ল হাৰুৱাচিগা চাৰিআলি। ইয়াত ল'ৰা ছোৱালীবোৰ স্কুলৰ দোকানলৈ আহিছে, ভেকেশ্যন দিছে যিহেতু। আৰু ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি মই সুকন্যা ফুকনে ইমানতে বিদায় লৈছোঁ। বাই বাই।